আপুনিচোন তলতে বহিলে। হেৰি, এয়া চাহ বনাই আনিলোঁ, তলতে দিওঁ নে কি? এইজনৰ আকৌ কি হ'ল? এনে হাঁহি আছে যে পগলা মানুহৰ নিচিনাকে। হেৰি বোলো চাহ আনিছোঁ। লালি, তুমি আহা মই গমেই নাপালোঁ। ইমান মাতিছোঁ আপোনাক, ইমানকেনো কি ভাবি আছিলে? আৰু এনেকৈ হাঁহি আছিলে যে। লালি, কি ক'বা, তুমি যেতিয়া মন হীৰাই দৈ গেলা, মোৰ একদম অতীতলৈ মনত পৰি গ'ল নহয়। ই হয় নি? কি মনত পৰিলে হয়? তোমাক যে মই কেনেকৈ পলাই আনিছিলোঁ, আৰু যে পলাওঁতে শহুৰ দেউতাক ৰাস্তাতে পাইছিলোঁ যে, বেয়া জমনি লাগে দেই এতিয়া। হ'ব হ'ব, এইবোৰ পিছত মনত পেলাবচোন, এতিয়া চাহ খাই লওক। দিয়া দিয়া, তুমিও বহি লোৱা তলতে। বোলো তুমিও বহি লোৱা তলতে। নাই নাই, মই তলত বহিব নোৱাৰোঁ দেই, মোৰ কঁকাল বিষায়। মই হ'লে চোফাতে বহোঁগৈ। আকৌ কি হ'ল আকৌ? তোমাৰ বোলে আকৌ কঁকাল বিষায়, তুমি আকৌ যে তলতে বহি দিলা। মন গ'ল আকৌ সেইকাৰণে বহি দিলোঁ। হেৰি নহয় লালি, তোমাক যে আমাৰ ঘৰলৈ অনাৰ পাছত মায়ে যে আমাক কেনেকুৱা গালি পাৰিছিলে আকৌ। হয় আকৌ, মনত আছে, কিয় মনত নাথাকিব। হেৰি নহয় বুজিছা লালি, আমি ঘৰ পালোহি আকৌ। তুমি আৰু চাইকেলখনৰ পৰা নামি দিয়া। হ'ব, আমাৰ মা দেখোন বাহিৰতে আছে। তুমি বুজিছা, তুমি এইখিনিতে ৰখি দিয়া, মই আমাৰ ওচৰলৈ গৈ আহোঁ। তোমাক মাতিলেহে আকৌ তুমি আহিবা দেই। বতি, তই যে ইয়াতে ৰৈ আছ, কেনিবা যাবলৈ ওলাইছ নি আকৌ তই? বতি, মই ক'ত ফুৰিবলৈ যোৱা নাছিলোঁ, তোৰ কাৰণে বোৱাৰী এজনী আনিবলৈহে গৈছিলোঁ কিবা। আকৌ তই আকৌ দিনটো কাম কৰি থাক, এইফালে ভনীও বিয়া হৈ গ'লগৈ, ভাল পাই আছিলোঁ আৰু তাইক লৈ গুচি আহিলোঁ আৰু। বতি, তই নেবাৰ মোক নতুন ছোৱালীজনীৰ আগত কেলে মাৰিব লাগে বাৰু, মই লাজ পাইছোঁ নে বাৰু? বতি, তই বাহানি মাৰিডাল থচোন। আইতাজনী বৰ বেয়া, খোৱাক মাৰিছে, মই মাক কৈ দিওঁগৈ। বতি, তই আকৌ তাইৰ আগত একো নকবি আকৌ দেই, তাই বহুত সৰু ছোৱালীয়ে আকৌ, তই চাগে বাহনীয়ে মৰা দেখি ভয়ে খালে তাই। বোলো লালি, তোমাক মায়ে মাতিছে, এইখিনিলৈ আহা। বতি, মোতকৈ বেছি সৰু নহয়, দেখাতহে সৰু লাগে। হেৰি নহয় বতি, আমাৰ যে পুৰণা ঘৰ বেতনি, তাতহে লালি ঘৰ। লক্ষেশ্বৰ।
বৌতি আমাৰ ঘৰত কোনেও নেজানে আতো বাপেটো আকৌ বৰ সৰু আতো যেতিয়া গম পাই নহয় তহঁত দুটাক কিন্তু মোৰ চুপ ফালি পেলাবহি আহি বাদ দে আহিলি যেতিয়া চিন্তা কৰিব নালাগে ফিটা লোৱা চালি লালা পাতকেইটালৈ হাঁহি থাকিব নালাগে নতুন ছোৱালীজনীক ফিটা লোৱা বাপেকটো আগতে লোৱা নহ'লে তো মোক ফালিবহি আহি হেহে লালি দেখিছা মই কোৱা নাছিলোঁ আমাৰ বৌতিজনী আকৌ বৰ ভাল তেন্তে বন্ধুসকল আপোনালোকৰ আশীৰ্বাদত লালি আহি ঘৰ পালেহি বন্ধুসকল এনেকুৱা ভিডিঅ'বোৰ চাই থাকিব এতিয়া আমাৰ ঘৰতে কি হৈছে পিতাই চাগে মোৰ যদি পলোৱা খবৰটো গম পায় কি ৰূপ ল'ব ঠিক নাই তেন্তে বন্ধুসকল ভিডিঅ'বোৰ চাই থাকিব লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ বন্ধুসকল ভিডিঅ'টো